মাননীয় বিধায়ক মুখ্যমন্ত্রী ডাঙরিয়ার রাজনৈতিক সচিব জয়ন্ত মল্ল বড়ুয়া ডাঙরিয়া আরক্ষীর স্পেশাল ডিজিপি সম্মানীয় জিপি সিং ডাঙরিয়া সম্মানীয় গোবিন্দ বসুমতাৰী ডাঙরিয়া সম্মানীয় সাংবাদিক বন্ধুসকল মোৰ শ্ৰদ্ধাৰ ইয়াত উপস্থিত রাইজ বিটিসির কার্যবাহী সদস্যসকল আরক্ষী প্রশাসনের বিষয়া কর্মচারীসকল আমার কারণে আজি এটা খুব ভাল খবর মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙরিয়াই জনোৱা আহ্বানৰ প্রতি সম্মান জনাই ন্যাশনাল লিবারেশন ফ্রন্ট অফ বড়োল্যান্ডৰ চেয়ারম্যান আর্মি চিফ ভাইস চেয়ারম্যান সমন্বিতে 23 জন কেডারে আহি আমার মাজত উপস্থিত হয়েছে তেখেতলোক ঘৰলৈকে ঘূৰি আহিছে গাঁৱৰ ঘৰৰ ল'ৰা ঘৰলৈকে যেনেকৈ ঘূৰি আহে সন্মানীয় Nlfbৰ আৰ্মি চিফ বি বাথা সন্মানীয় Nlfbৰ সভাপতি IB বিথিংৰা আৰু ভাইস চেয়ারম্যান সম্মানীয় বকো বসুমতাৰীৰ নেতৃত্বত 23 জনীয়া দলটো আজি আমাৰ মাজলৈকে ঘূৰি আহিছে তেখেতলোকক মই অসম চৰকাৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ মই পুনৰ কৈছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনোৱা আহ্বানৰ প্ৰতি তেখেতলোকে সন্মান জনাই ইয়ালৈকে ঘূৰি আহিছে অসম চৰকাৰ হৈ আৰু বিটিচিৰ প্ৰশাসনৰ হৈ তেখেতসকলক আমি ইয়াতে আদৰণি জনাম ইয়াৰ পাছত তেখেতলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ পাবলৈকে গুৱাহাটীলৈকে বুলি ৰাওনা হ'ব আমাৰ কাৰ্যসূচী ইমানেই মই অৰ্থাৎ আমাৰ মাজত উপস্থিত আছে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতক আপোনালোকক সম্বোধি দুআষাৰ ক'বলৈকে অনুৰোধ জনাইছোঁ আজি Nlfbৰ নেতাসকল আৰু তেখেতসকলৰ কেডাৰসকল ঘৰলৈ উভতি অহাৰ যি এটা কাৰ্যসূচী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আহ্বানত হৈছে এই সভাত উপস্থিত আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ পলিটিক্যাল এডভাইজার জয়ন্ত মল্ল ডাঙৰীয়া অসমৰ ADGP জিপি সিং ডাঙৰীয়া DIG পাৰ্থসাৰথী মহন্ত ডাঙৰীয়া প্ৰমুখে ইয়াত উপস্থিত আমাৰ ডেপুটি চিফ বড়োলেণ্ডৰ তথা MLA গোবিন্দ বসুমতাৰী ডাঙৰীয়া এপছুৰ সভাপতি দীপেন বড়ো ডাঙৰীয়া আৰু Nlfbৰ পৰা ইয়াত নেতৃত্ব দি অহা 3 জন নেতা বাথা বকো আৰু IB বিথংগৰা ইছলাৰী লগতে বাকী কেডাৰসকল মই প্ৰথমতে তেখেতসকলক আদৰণি জনাইছোঁ আৰু আমি ধন্যবাদ জনাইছোঁ BTC চৰকাৰৰ তৰফৰ পৰা যে তেখেতসকলে শান্তিৰ পথত পুনৰ ঘূৰি আহিছে কেইদিনমান আগতে কিছুমান কথাক লৈ অলপ তেখেতসকলৰ চিন্তাধাৰা অলপ বেলেগ ধৰণৰ হৈছিলে কিন্তু আজি পুনৰ সমাজৰ মূল খুঁটিত থাকি সকলোৰে লগত থাকি তেখেতসকলে ভাল এটা সুস্থ সমাজ গঢ়াৰ উদ্দেশ্যেৰে উভতি আহিছে এইকাৰণে মই ধন্যবাদ জনাইছোঁ আৰু এইখিনি সম্পূৰ্ণ কৰাৰ কাৰণে আমাৰ অসম আৰক্ষী আৰু ইয়াৰ লগতে আৰম্ভণিৰ পৰা শেষলৈকে আমাক গাইড কৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ।